বন্ধুসকল, কোনোবাই সঁচাকৈয়ে কৈছিল শিল্পীৰ মৃত্যু হয় কিন্তু শিল্পৰ নহয়। যোৱা বছৰৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন দাক আমি হেৰুৱালোঁ। কিন্তু আজিও প্ৰতিটো প্ৰতিবাদত, প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে উঠা প্ৰতিবাদী শব্দত আজিও তেওঁৰ কণ্ঠ প্ৰতিধ্বনিত হয়। তেওঁ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসমৰ সেইজন সাহস যিয়ে চৰকাৰৰ চকুলৈ চাই প্ৰশ্ন কৰিব জানিছিল। মনত আছেনে সেই দিনবোৰ যেতিয়া ৰাজনীতিৰ নামত অসমক বিক্ৰী কৰিবলৈ চেষ্টা কৰা হৈছিল? তেতিয়া জুবিন গাৰ্গে আছিল সেইজন ব্যক্তি যিয়ে কোনো ভয় নকৰাকৈ কৈছিল, মই ৰাজনীতিৰ গোলাম নহয়। তেওঁ সদায় চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁৰ বাবে চৰকাৰতকৈ ডাঙৰ আছিল অসমৰ মাটি আৰু মানুহ। আজি তেওঁ নাই ঠিকেই, কিন্তু তেওঁ দি যোৱা সেই সাহস আজিও আমাৰ তেজত বৈ আছে। জুবিন দাৰ মৃত্যুৰ পিছতো আজিও বহু প্ৰশ্ন ৰৈ গৈছে। তেওঁৰ সংগ্ৰামত গুৱাহাটীৰ পৰা যোৰহাটলৈকে লাখ লাখ মানুহৰ যি ভিৰ হৈছিল, সেয়াই প্ৰমাণ কৰে যে তেওঁ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল আমাৰ আৱেগ। আজিও যদি কোনোবাই তেওঁৰ ফটোত ভৰিৰে আঘাত কৰে বা অপমান কৰে, তেন্তে সমগ্ৰ অসম জ্বলি উঠে। কাৰণ জুবিন গাৰ্গ এতিয়া এজন ব্যক্তি নহয়, তেওঁ এটা অনুষ্ঠান, এক বিদ্ৰোহৰ নাম। জুবিন দা, আপুনি কৈছিল মই অজাত, মই আকাশৰ দৰে বিশাল। আপুনি হয়তো আজি আকাশলৈ গ'লগৈ, কিন্তু আপুনি শিকাই থৈ যোৱা সেই ন্যায়ৰ বাবে মাত মতাৰ গুণটোৱে আমাক সদায় আগুৱাই লৈ যাব। আপুনি য'তেই থাকক, আমাৰ হৃদয়ত সদায় জীয়াই থাকিব। বন্ধুসকল, যদি আপুনিও জুবিন দাৰ সেই নিৰ্ভীক কণ্ঠক আজিও মিছ কৰে আৰু বিচাৰে যে তেওঁৰ আদৰ্শই সদায় অসমক জীয়াই ৰাখক, তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্টত লিখক জুবিন গাৰ্গ অমৰ হওক, আৰু আমাৰ এই লিজেণ্ডৰ প্ৰতি সন্মান জনাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় জুবিন দা। মায়াবিনী ৰাতিৰ বুকুত